তো হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি বহুত দিনৰ মূৰত এটা দূৰ লং জাৰ্ণি কৰিবলৈ গৈ আছোঁ, মানে ধেমাজি গৈ আছোঁ, মানে ধেমাজি মানে চিলাপথাৰ গৈ আছোঁ ন, চিলাপথাৰ মালিনী থান গৈ আছোঁ। তোৰ লগতে আমাৰ ইয়া হাই কৰে হাই, আপোনালোকে ভিডিঅ'টো উপভোগ কৰিব একদম, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। অঁ একদম। আমি এতিয়া একদম আমাৰ চতিয়া ষ্টেচনৰ পৰা ৰেল ষ্টেচন হয় বাৰু থাকিব। তেতিয়া আমি গৈ আছোঁ, মানে ট্ৰেইন অহা নাই, 6টা বজাত আহিব ট্ৰেইন, আৰু এতিয়া আৰু 10 মিনিটমান আছে আৰু আহিব। এতিয়া তোৰ লগে ট্ৰেইনত লগ পাম ন, যা। তো আজি একদম পূৰা একদম ভিডিঅ'টো একদম পূৰা একদম শেষলৈকে চাব। আগতে যিহেতু কমকৈ চাই আপোনালোকে, শেষলৈকে চাব। ভাত চাত খোৱা হয় নাই, একদম তাত খামগৈ আৰু বুল টিকেটটো কাটো বো। তো ফাইনেলি একদম টিকেট হৈ গ'লে, পূৰা একদম টিকেট কাটি 3টা টিকেট কাটিলোঁ। সিহঁতৰ টিকেট নাই কটা, মানে নাযায় মানে। তো টিকেট কাটি ল'লোঁ। এতিয়া আমি এতিয়া ট্ৰেইন আহিব দে, এইপিনে আহিব, একদম এইপিনে যাম। তো একদম গৈ থাকিম চিধা হ'ব। এই ফটোশ্বুটত লাগিছে পূৰা। তো এতিয়া একদম আমি বহি ল'লোঁ। অঁ ই আকৌ কি চাব পাৰিম চাহটো খাই লওঁ আৰু একদম বহুত অপেক্ষা, মানে ট্ৰেইনত যাত্ৰা কৰি 6 ঘণ্টা 7 ঘণ্টা যাত্ৰা কৰি আহি পাই গ'লো নে কি? কেনেকুৱা লাগিছে আহি? মজা ন? ৰ অলপমান ফটোকে কৰ। তো এতিয়া মাংখান আহি পাইছোঁ, এতিয়া খাই আছোঁ ৰ'ব। অ' বেগটো তো এতিয়া আহি পালোঁ, এইটো গেট এখন। তো এতিয়া একদম এণ্ট্ৰি কৰিব লাগিব, 10 টকা এণ্ট্ৰি আছে। ওপৰলৈ যোৱা আপোনাৰ ওপৰত আছে এয়া। এতিয়া ইয়াত আহি কৰিব লাগিব। এতিয়া মই আহি পালোঁ বুলি মাক কৈ দিবিচোন। থাকিমতো। তো এতিয়া ইয়াত টিকেট কাটিব লাগিব, টিকেটটো কাটি লওঁ। টিকেটটো কাটিবিনে? তো মই চাকি জ্বলাবৰ কাৰণে কি লৈ লৈছে? এইটো এয়া ধূপ। অ'কে, ধূপ নাই বাৰু, চাকি আছে, পাণ লৈ লৈছে, আৰু এইটো কি লৈছে আকৌ? টিকেট এইটো সোমাই দিলোঁ আৰু চাওক উঠিব লাগিব, আৰু চিৰি কিমান ওপৰত উঠিব লাগিব। ৱাও, আগতে তো এতিয়া চিৰি বগাই যাব লাগিব এতিয়া ওপৰলৈকে। লওক কেনেকুৱা লাগিছে আকাশ উঠি? গৰমটো কেনেকুৱা লাগিছে? যা তো একদম উঠি তলৰ পৰা তাৰ পৰা আহিছোঁ। বহুত তো এতিয়া আহি পালোঁ। এতিয়া চাকি জ্বলালি ন? আৰু এতিয়া 5 মিনিট আহি আছোঁ, আৰু 5 মিনিট দেখা নাই। আৰু চাওক এইটো কি মানে? ঐ আকাশ, এইটো কি? তো এতিয়া মন্দিৰ ভাগৰ 5 মিনিট চাওক এয়া, আৰু কিমান সমান হ'ব বাৰু ন? আৰু ইপিনে চাৰিওপিনে পাহাৰে আছে, আৰু এয়া কি আৰু ইপিনে ওলাব পাৰি। এই মন্দিৰটো মানে জানিব পৰা মতে কৈছে 6000 বছৰমান হ'ল নেকি ন? 6000 বছৰমান হ'ল ন? নাজানো আৰু 6000 বছৰমান হ'ল বুলি শুনিছোঁ আৰু মন্দিৰটো। তো ধুনীয়াকৈ আহিলোঁ আৰু 6 ঘণ্টা বাদ ট্ৰেইনত ট্ৰিপ কৰি পূৰা। আৰু এটা বিশেষ আৰু দুলৰাজ দা আছে ইয়াতে চিলাপথাৰ হয়। তো বেছি দূৰ নহয়, যাম এতিয়া আৰু ইয়াৰ পৰা ওলাই মেলি যাম এতিয়া তালৈ। তেতিয়া যাওঁ আৰু মানে যাওঁৱে আৰু অকণমান ফুৰি আহি ফটো চটো উঠি লওঁ, তাৰপিছত দুলৰাজ দা ঘৰলৈ যাম। তো মনত আহিলোঁ, সেৱা চেৱা কৰিলোঁ, একদম মজা আছে। তেতিয়া একদম বহুত মজা লাগিলে, ভাল লাগিলে। তেতিয়া অকণমান এইখিনি ৰখি মেলি যাওঁ আৰু তো আৰু এটা ওপৰত মন্দিৰ আছে, কি আছিলে? ৰাধা কৃষ্ণৰ মন্দিৰ আছে ন? তো আৰু এইটো পূৰা গৈ আছোঁ। গৰম পূৰা দিছে, কিন্তু হ'লেও যাম নে কি? আমি আমাৰ নিজৰ ভৰিখন অফৰোডিং কৰি দিছোঁ আজি পূৰা। কেদাৰনাথ যাব লাগিব ৰ। তো চিৰিয়ে ওপৰেদি গৈ আছোঁ, আৰু বহুত ওপৰ আহিছোঁ। আৰু এই চাওক না তল, তো চাওক কিমান ওপৰৰ পৰা তলৰ পৰা আহিছোঁ।
আৰু আছে বোলে বহুত দূৰ আছে হ'লেও কেদাৰনাথৰ মানে ফিলিংটো ইয়াতে অলপমান পাই গৈছোঁ কেদাৰনাথ নোযোৱাকৈ আমি ইয়াত পাই গৈছোঁ মই এবাৰ গৈছিলোঁ হেৰি পাহাৰৰ পৰা এটা মন্দিৰ আছিল যে গুৱাহাটীত গৈছিলোঁ তেতিয়া তাত তেতিয়া গৈ আছোঁ ব'লক ইমানখিনি আহিলোঁ বহুত তলৰ পৰা আৰু ওপৰত আছেই আহি চাওক না অৱস্থা নাই আৰু একদম পূৰা ভাগৰ লাগি গ'ল বহুত ভাগৰ লাগিলোঁ আৰু ইপিনে গোটেই যাওক না কিমান ধুনীয়া লাগিছে নাজাৰা কিন্তু নাজাৰা চাই একদম মজা লাগি গৈছে আৰু এইটো এয়া ভিডিঅ' কৰা লাগি আছে তো বহুত একদম তলৰ পৰা আহিলোঁ আৰু এতিয়া চাকৰিখনে আৰু এখন গোটেই ধেমাজি মানে ধেমাজি ডিষ্ট্ৰিক্ট সেইখন দেখি যায় গোটেইখন আৰু মন্দিৰটো হ'ল এইটো মন্দিৰ কি হ'ল বহি আছ আৰু এয়া পূৰা ভিডিঅ' বনাব জোচ নাই আৰু মোৰ বুজিছে তোৰ মানে ভিডিঅ' বনাব জোচ নাই আৰু সঁচাকৈ বহুত তলৰ পৰা আহিছোঁ ন বহুত কিমান 100টামান চিৰি হ'ব লাগে ন 130টামান চিৰি হ'ব চাগে আৰু খুদাবৰী আহি গ'লোঁ চাওক খুদাবৰী আহি গ'লোঁ আৰু মানুহ এজনী মানে চিচা ভঙা আছিল আৰু ভৰি কাটি গ'ল ভৰি পূৰা তেজ ওলাই গ'ল একদম আৰু আপোনালোকে যদি আহে মালিনী থানলৈ তো চিলাপথাৰ আছে তো একদম তাৰপৰা যদি মন্দিৰটোৰ ওপৰত যদি আহে আৰু জোতা চেণ্ডেল পিন্ধি আহিব নহ'লে ভৰি কাটিব কাৰণ চিচা বহুত ভঙা আছে তো আমাৰ হোৱা নাই বাৰু মানুহ এজনী মানে কাটি গ'ল সেইটো কাৰণে কৈছোঁ বহুত ধুনীয়া লাগিলে মজা চাকি জ্বলালোঁ এতিয়া যাম তো এতিয়া ধুনীয়াকৈ দুলু ৰাজদাহঁতৰ ঘৰত সোমাই মেলি যাম আৰু তো মানে এইটো দুটা পাৰ্ট হ'ব কাৰণ আহোঁতে বহুত ভিডিঅ' বনাম তো দুটা মানে বহুত লং ভিডিঅ' হৈ যাব পাৰে সেইকাৰণে দুটা পাৰ্ট বনাম তো এতিয়া দুলু ৰাজদাৰ ঘৰলৈ যাম ন তেতিয়া এটা ভিডিঅ' হ'ব আৰু এইটো মালিনী থানলৈ অহা এটা ভিডিঅ' হ'ব তো দুলু ৰাজদাহঁতৰ ঘৰলৈ যোৱা ভিডিঅ' হ'ব মানে দুটা ভিডিঅ' হ'ব দেই তো চাই থাকক দুলু ৰাজ ঘৰলৈ যাম এতিয়া দুলু ৰাজদাৰ ঘৰলৈ যাম এতিয়া আৰু ধুনীয়াকৈ যাম দেখাম আপোনালোকক চাই থাকক শেষলৈকে আৰু ভিডিঅ' নবনাওঁতে ইয়াত তললৈ যাওঁতে ডাইৰেক্ট দুলু ৰাজৰ ঘৰত লগ পাম তো পাই